তাই বা তেওঁলৈ মনত পৰিছে ন? পৰিব দিয়াচোন, মনত পৰিব। তাই বা তেওঁ তোমাৰ ডেইলি ৰুটিন হৈ গৈছিলে যে মনত পৰিব, মনত পৰিব। মনত পৰিয়েই হয়তো তুমি আকৌ নিজক দুখী কৰি লৈছা। হয়তো উজাগৰি নিশা তাই বা তেওঁৰ কথাকে ভাবি চকুলো টুকিছা। আৰে তাই বা তেওঁতো তোমাক মুভ অন কৰি নিজৰ যাত্ৰাৰ দিশে আগুৱাই গল। তেন্তে তুমি কিয় ৰৈ আছা একে ঠাইতে? কিয় দুখী হৈছা একেটা কথাকে বাৰে বাৰে ভাবি? কিয় নিজকে কষ্ট দিছা তাই বা তেওঁৰ কথাকে বাৰে বাৰে ভাবি? ভালেইতো হ'ল জানা তাই বা তেওঁ তোমাক এৰি গল। যি তোমাক লৈ একো ফিল কৰিব নোৱাৰিলে, তাক তুমি কিমান দিনলৈকে নিজৰ কৰি ৰাখিলাহেঁতেন? তোমাৰ লগত যি সুখী হ'ব নোৱাৰিলে, তাৰ লগত তুমি কেনেকৈ সুখী হলাহেঁতেন? আচলতে জানি বুজি কোনো কাৰো প্ৰেমত নপৰে, আৰু জানি বুজিও কোনো কাৰোৰে পৰা দূৰ হ'ব নিবিচাৰে। সেয়াতো সময়ৰ লীলা খেলা। সময়ৰ সোঁতত সকলো সলনি হৈ যায়। এয়া নাভাবিবা যে তাই বা তেওঁ তোমাৰ কাষত থাকিলে কি হলহেঁতেন। তাই বা তেওঁৰ অবিহনে তুমি কিমানখিনি সময় নিজৰ কৰিব পাৰিলা? তাক লৈ সুখী নোহোৱা কিয়? তাই বা তেওঁ সুখী আছে, মনে বিচৰা মতে জীৱন জীয়াইছে। তেন্তে তুমি কিয় দুখী হৈছা ভুল উত্তৰ বিচাৰ কৰি? নিজক কিয় দুখী হবলৈ বাধ্য কৰাইছা? ঐ শুনা, তুমিও মুভ অন কৰা, তুমিও মুভ অন কৰা।